হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মোৰ ক্লাইণ্ট ভানুপ্ৰিয়া, তাইৰ আজি বিয়া আৰু গৈ পায়ে একদম ইমান ধুনীয়াকৈ তেওঁলোকে আমাক আদৰি নিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। কইনাৰ ঘৰ মোৰ ঘৰৰ একেবাৰে ওচৰতে হয়, গতিকে পানী তুলিব যোৱাৰ লগালগ কইনাই মোলৈ ফোন কৰিলে আৰু ময়ো লগালগ গৈ পালোঁ। গৈয়ে মই গোটেইখিনি প্ৰডাক্ট উলিয়াই মেলি ৰেডি কৰিছিলোঁ, লগতে ফ্লাৱাৰ্ছখিনিও কাটি মেলি গোটেইখিনি ৰেডি কৰি ৰাখিছিলোঁ। আৰু তাইৰ যিহেতু আৰু নিয়ম বাকী আছিলে, তো আমি অলপ টাইম ৱেইট কৰিব লগা হ'ল আৰু গোটেইখিনি নিয়ম কমপ্লিট হোৱাৰ পাছত তাই মেকআপ চেয়াৰত বহিলে আৰু ময়ো তাই বিচৰা লুকটো দিবলৈ চেষ্টা কৰিছোঁ, কিয়নো আমি বহুত আগৰ পৰাই লুকটো লৈ ডিছকাছ কৰিছিলোঁ, কাপোৰযোৰ কেনেকৈ পিন্ধাম বা ফ্লাৱাৰখিনি কেনেকৈ লগাম, কি কথা। তো যেনেদৰে আমি ডিছকাছ কৰিছিলোঁ, ফাইনেলি কিন্তু মই তেনেদৰেই তাইক লুকটো দিছিলোঁ আৰু তাই বহুত পচন্দ কৰিছিলে লুকটো, কিয়নো তাই যেনেদৰে বিচাৰিছিলে গোটেইখিনি তেনেদৰেই দিছিলোঁ। তো তাই বহুত ভাল পাইছিলে মেকআপটো আৰু শেষত আছে বাৰু তাই ৰিভিউ কৰিছিলে মেকআপ। ভাগৰ লাগিছে নেকি? কোৱাচোন মেকআপটো কেনেকুৱা পালা? বহুত ভাল লাগিছে, মানে মই যেনেকুৱা বিচাৰিছিলোঁ তুমি একদম চেম টু চেম সেইটো কাৰণে মই বহুত একদম হয় না? চিৰিয়াছলি একদম ভাল লাগিছে তো হেয়াৰটো হা একদম তুমি যেনেকৈ কৈছিলা এনেকৈ দিছোঁ কিন্তু ন? একদম চেম দিয়া দিয়া ভাল লাগিছে তো। থেংক ইউ ছ' মাছ। কইনাৰ বিশেষ দিনটোত তেওঁৰ মনে বিচৰা লুকটো দি পেলাই তেওঁক আৰু বিশেষ কৰি তোলাটোৱে আমাৰ কাম। গতিকে আপকামিং যিসকল ব্ৰাইড আছে, যদি মোৰ পৰা মেকআপ ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব, কিয়নো বুকিংসমূহ লৈ থকা হৈছে। আৰু আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত। বাই।